এভৰিৱান ডিকে কৰিশ্মা চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ', আচলতে বহুত দিন মই ভিডিঅ' দিয়া নাই। আচলতে দিম বুলি মই হয়তো সময় মিলাব পৰা নাই, মুঠতে কিবা মিলাব পৰাই নাই টাইম টেবুলবিলাক। বহুত দিনৰ মূৰত ভিডিঅ'। আজি ভাবিছোঁ গোটেই দিনটোৰ ভিডিঅ' আপোনালোকক দেখুৱাই যাওঁ। টিকলু কিমান ডাঙৰ হ'ল, কি চব দেখুৱাওঁ আজি। তেনেহ'লে ব'লক ভিডিঅ'টো দেৰি নকৰি বাজিছে ৰাতিপুৱা 10টা আৰু ভাত পানী খাই কাম চাম কৰি আজৰি আৰু অলপমান বহিছোঁ মানে বহিবতো সময় নহয়েই। টিকলুৰ লগত ইফালে সিফালে এতিয়া সি আঁঠু কাঢ়ি ফুৰে আৰু অ'টোত ধৰি থিয়ও হয়। তাৰ 1 বছৰ কমপ্লিটো হৈ গ'ল, তাৰ লগত দৌৰি ফুৰিব লগা হয়। তাৰমানে এটা মানুহ লাগেই তাক। তো এতিয়া সি অলপ শুই আছে, সেইটো কাৰণে মই ভাবিছোঁ আজি অলপমান বহোঁ আৰু মোবাইলটো লৈ আছিলোঁ যিহেতু ভাবিলোঁ এটা ভিডিঅ'কে কৰোঁ। ভিডিঅ' যিহেতু দিয়াও নাই বহুত দিন আৰু ভিডিঅ' কৰিম বুলি ভাবিও আছিলোঁ। সি শুইছে মানে সি উঠিব হ'বই আৰু 1 ঘণ্টামান হ'লেই সি শুৱা। সি ব্ৰেকফাষ্টটো কৰা নাই। আচলতে কি হয়, সি ৰাতিপুৱা কেতিয়াবা আগতে 8টা মানত উঠে, মানে উঠিছিল 8টা মানত। আজিকালি সি 6:30 7টা মানত উঠি তাক ৰাতিপুৱা সোনকালে উঠে যিহেতু, তো মোৰো কামখিনি হৈ যায় 7টা 7:30 মানত। অৱশ্যে গা পা ধুই আহি তাক ল'ব লগা হয়, দেউতাকৰ লগত থাকে অলপ সময় বিচনাত। চ' তাক লৈ তাৰপিছত আকৌ আইতাকেও ৰাখে। আইতাকে ৰাখোঁতে মই কামখিনি কৰি লওঁ, জল্দি দৌৰা মানে কামখিনি কৰি লওঁ। তো কাপোৰ কানি ধোৱা কাম থাকে, তাৰ কামখিনি থাকে। তো তাৰপিছত সি কি হয়, ৰাতিপুৱা উঠিয়েই তাক প্ৰথমতে মই মুখখন ধুৱাই দিওঁ। মই কেঁচুৱাৰ পৰাই আচলতে তাক তেনেকুৱা এটা অভ্যাস কৰিছিলোঁ। আগতে এখন কাপোৰ এখন তিয়াই লৈ পেলাই তাক মুখ চুখ মুচি দিছিলোঁ। এতিয়া যিহেতু ডাঙৰ হ'ল, তো তাক ভালকৈ গৰম পানী দি মুখ হাতখিনি ধুৱাই দিওঁ। পেম্পাৰ্ছ চেঞ্জ কৰি, পেম্পাৰ্ছ মই দিনত নিপিন্ধাওঁৱেই তাক, অকল মই ৰাতিয়ে পিন্ধাওঁ পেম্পাৰ্ছ, আৰু ক'ৰবাত গ'লেই পেম্পাৰ্ছ পিন্ধোৱা যায়। তো পেম্পাৰ্ছ ফ্ৰী কৰি ৰাখোঁ আৰু মই ভাবোঁ যে অলপ দিগদাৰ পায় নেকি পেম্পাৰ্ছ এনি টাইম এনেকৈ পিন্ধি থাকিলে। হয়ো অৱশ্যে দিগদাৰ পায়, এনি টাইম তেনেকৈ পিন্ধাই ৰখাটো ভাল নহয়। তো আৰু পেম্পাৰ্ছটো হয়তো চাগে মই এনেকৈ দিনত নিপিন্ধোৱাৰ কাৰণে হয়তো তাৰ কি হয়, এতিয়া পেচাব লাগিলে সি অলপমান মানে কিবা অলপ মানে কিবা এটা কয় আৰু, মানে কিবা কান্দাৰ দৰে কৰে। তো গম পাওঁ মই, তেতিয়া তাক পেচাব কৰোৱাই দিওঁ। তো তেনেকুৱা আকৌ ৰাতি পিন্ধাওঁ মই পেম্পাৰ্ছটো। তো কি হয়, ৰাতিপুৱা তাৰপিছত সি উঠাৰ লগে লগে মই তাক গৰম পানী মুখ হাত ধুৱাই দিওঁ। তাৰপিছত কি হয়, মাও গা ধুই আহে, ময়ো গা ধুই আহোঁ, যিহেতু চাহ খোৱাৰ টাইম হয়। তো মই চাহ খাওঁ, তাক এখন ব্ৰিটেনিয়া বা থিনাৰ যিকোনো এখন বিস্কুট তাৰ হাতত দি দিওঁ আৰু সি বিস্কুটখন খাই থাকে। তো তাৰপিছত মই 9:30 পৰা 10টাৰ ভিতৰত মই তাক খোৱাৰ মানে ব্ৰেকফাষ্টটো খুৱাই দিওঁ। কিন্তু আজি সি উঠাৰ দেৰিয়ে হৈছে, উঠাটো দেৰি হৈছে মানে কি, সি কৈছোঁৱেই যে ৰাতিপুৱা সোনকালে উঠে। তো সেই বিস্কুট খালে, পানী অলপ খুৱাই দিওঁ, গৰম পানী খোৱা অভ্যাস কৰিছোঁ তাক। ৰাতিপুৱা সোনকালে অলপ মানে উঠে যিহেতু, বা গৰম পানী অকণমান খুৱাই দিওঁ তাক। তো আৰু কি হয়, তাক যদি মই 9টা মানৰ আগতে তাক মই কেতিয়াবা খুৱাব খোজোঁ ন ব্ৰেকফাষ্টটো, সি খাব নোখোজে। তাৰ অলপ টোপনি লাগি থাকে। তাৰ কি ৰাতিপুৱা সোনকালে উঠে কাৰণে তাৰ টোপনিটো ভাল নহয়। চ' মই কাম চাম কৰি তাক অলপমান খুৱাই দিওঁ, মানে যি হওক, আধা ঘণ্টাই শুৱক, 40 মিনিটেই শুৱক, তেনেকৈ কেতিয়াবা 1 ঘণ্টাও হৈ যায়, 1.5 ঘণ্টাও শুই দিয়ে। তো শুই উঠাৰ পিছত সি যেতিয়া অলপ ফ্ৰেছ হয়, তেতিয়া তাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰোঁ। আৰু ব্ৰেকফাষ্টত তাক মই কেতিয়াবা অ'টছ দিওঁ, কেতিয়াবা চুজি আৰু উহা চাউলৰ পিঠাগুড়ি, সেই দি আছোঁ ব্ৰেকফাষ্টত বৰ্তমান। কেতিয়াবা অ'টছৰ লগত মই আপেলো দি দিওঁ তাতে মিক্স কৰি। আৰু 1 বছৰ হ'ল তাৰ। বাৰ্থডে ইমান ডাঙৰকৈ চেলিব্ৰেট কৰা নাই, এনেই অলপ ঘৰতে গীতা পাঠ এখন কৰিলোঁ আৰু ঘৰৰ মানুহখিনি মাতিলোঁ, তেনেকৈ কেক এটা কটাই দিলোঁ আৰু তেনেকৈয়ে, বেছি ইমান ডাঙৰ কৰা নাই। আৰু তো আচলতে মই তাৰ কথাখিনি কি কৈ আছোঁ, মই ভাবিছোঁ যে টিকলুৰ কথা মানে অলপ কি, টিকলুৰ ডেইলি এটা ৰুটিন এটা আপোনালোকলৈ শ্বেয়াৰ কৰিম বুলি মই আগৰ পৰাই ভাবি আছিলোঁ। আৰু যিহেতু তাৰ 1 বছৰ হৈ গ'ল, এতিয়া ভাবিছোঁ তাৰ এটা ডেইলি ৰুটিন এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তো সেয়া ৰাতিপুৱা এতিয়া উঠা নাই, তাক মই এটাই ব্ৰেকফাষ্ট দি নাথাকোঁ, সদায় বেলেগ দিওঁ। কি হয়, আমাৰ যেনেকৈ ডাঙৰৰে খাব মন নাযায় ন এটা বস্তুৱে, তো সিহঁতৰো তেনেকুৱা।
তো সেইটো কাৰণে মই বেলেগ বেলেগ দি থাকোঁ আজি তাক অ'টছ দিম আৰু কি হয় ডক্টৰে কৈছিল যে এক বছৰ যেতিয়া হয় তাৰপিছত গৰু গাখীৰটো অলপ অলপ মিক্স দিব পাৰে মানে তাৰ খাদ্যত তো এতিয়া মই অকণমান গৰু গাখীৰ দিওঁ আৰু বেছিও নিদিওঁ অলপ গৰু গাখীৰ দিওঁ কেতিয়াবা পানী দি তেনেকৈও বনাই দিওঁ গৰু গাখীৰ দিলে কি অলপ সোৱাদ হয় সেইটোৱে আচলতে তো সেয়ে আৰু চেনিটো ব্যৱহাৰ কৰিব পাৰে বুলি কৈছিল এক বছৰ পিছত কিন্তু এতিয়ালৈকে মই তাৰ খাদ্যত চেনি ব্যৱহাৰ কৰা নাই কেতিয়াবা হয়তো পায়স বনালে তাক অকণমান খুৱাই দিওঁ সেইটো বেলেগ কিন্তু মই এনেই তাৰ খাদ্যত এতিয়ালৈকে চেনি ব্যৱহাৰ কৰা নাই আগৰ পৰাই মই গুড় ব্যৱহাৰ কৰি আছোঁ তো তাক গুড়ে দি আছোঁ বৰ্তমানলৈকে আৰু গুড়টো ভালো চেনিতকৈ গুড়টো ভাল তো গুড়েই ব্যৱহাৰ কৰি আছোঁ তো সেয়াই সি লাহেকৈ উঠিব আৰু অলপমান পিছতে সি উঠিব আৰু তাক দেখুৱাম সি কিমান ডাঙৰ হ'ল কি তো সেয়ে চলি আছে আৰু ময়ো বৰ্তমান ভাত তাত খাই কাম চাম কৰি কৈছোঁৱেই আজৰি হৈছোঁ ৰাতিপুৱাৰ খাই আজৰি হৈছোঁ এতিয়া সি উঠাটো বাট চাই আছোঁ সি উঠিলে তাক ব্ৰেকফাষ্টটো কৰাই দিম তাৰ ব্ৰেকফাষ্টত আজি অ'টছে দিম এইটো সেয়ে তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউছ চাই থাকিব কৈছিলোঁৱেই টিকলু উঠিব আৰু বুলি চ' টিকলু উঠি গ'ল আৰু তাক মই এতিয়া ব্ৰেকফাষ্টটো কৰাই লওঁ অলপমান এক্টিভ হ'ব লাগিব মুডটো অলপ কিবা এটা হৈ আছে অলপ পিছত দেখা পাব আৰু তাক তো মই তাৰ ব্ৰেকফাষ্টখিনি কৰিলোঁ তাৰপিছত মই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ বাৰু এয়া এইফালে তাক খুৱাই আছোঁ মই অ'টছ সি ৰাতিপুৱা তাৰ খানাটো খাই বিৰাট ভাল পায় একচুৱেলি সি মিঠা বেছি ভাল পায় তো সেইকাৰণে অ'টছ দিছোঁ যিহেতু আৰু কৈছোঁৱে মই কি দিওঁ তো মিঠা বস্তু দিয়া যায় যিহেতু সি খাই ভাল পায় তো এয়া সি খাই আছে ধুনীয়াকৈ বৰ্তমান 12টাই বাজি গ'ল ইয়াক খুৱাই বোৱাই আজৰি কৰোঁতেই অকণমান দেৰিয়ে হৈ গ'ল এয়া আমাৰ টিকলুক এতিয়া গা ধুৱাব হ'ল গৰম পানী ৰেডি হৈ আছে আৰু টিকলু খাই আছে আমি চাহ খাইছিলোঁ মাৰ কাৰণে ৰুটি বনাইছিলোঁ তো আইতাকে অকণমান ৰুটি দিছে দাঁত হৈছে নহয় কেইটামান ওপৰত 4টা তলত 2টা অলপ কুটি খাই থাকে আৰু ৰুটি তেনেকৈ নিদিওঁ মই আচলতে ৰুটি যদি খুৱাওঁ কেতিয়াবা তাক চব্জি বা দালি তেনেকৈ তিয়াই থওঁ বা গৰম পানীত তিয়াই থৈ পেলাই তেনেকৈ চব্জি বা দালিৰ লগত খুৱাই দিওঁ কিন্তু এনেকৈ কোমল ৰুটি বনোৱা হৈছিল সেইকাৰণে অকণমান দিছে কুটি খাই আছে আৰু তো তাক এতিয়া গাটো ধুৱাই লওঁ আৰু তাৰ দুপৰীয়া খাদ্য খাব হ'ব তাৰ দুপৰীয়া খাদ্যত আজি খিচিৰি আছে কেতিয়াবা মই দালি ভাত বা কেতিয়াবা জিকা আলু তেনেকৈ ভাজোঁ মানে কি অলপমান আঞ্জা টাইপ কৰি দিওঁ আৰু তেনেকৈ ভাত কেতিয়াবা সেনেকৈ খোৱা ভাতটো অলপ বেছিকৈ সিজাই লওঁ তো আজি খিচিৰিত কেতিয়াবা তাৰ কিছুমান চব্জি এড কৰোঁ গাজৰ বিন আলু হওক কেতিয়াবা ৰঙালাও অমিতা সেনেকৈ দি দিওঁ আজি ইমান তেনেকৈ চব্জি দিয়া নাই আজি অকল আলুৱে দিছোঁ তো সেয়াই আৰু ঘিউ দিওঁ পিছত তো তেনেকৈ খুৱাম এতিয়া তাৰখিনি ৰেডি হৈছে মই ইয়াক গাটো ধুৱাই লওঁ অলপমান দেৰিকৈ খুৱাই দিম তাক তো সেই গাটো ধুৱাই আহোঁ মই এতিয়া আমাৰ টিকলু গা পা ধুই আজৰি হৈ গ'ল আৰু অলপ পিছত ই লাঞ্চ কৰিব তাৰ যিহেতু ৰেডি হৈ আছে খানা অকণমান মই ভাতটো সিজাওঁ যদিও অলপমান পিটিকি দিওঁ আৰু মেচাৰ এখন আছে অনলাইনৰ পৰা আনিছিলোঁ মই সেইখন দি মই মেচ কৰি দিওঁ তাক মই কেতিয়াও যিকোনো বস্তুৱেই হওক তাক খোৱাৰ মই কেতিয়াও তাক মানে ব্লেণ্ডাৰত হওক মানে মিক্সিত মই কেতিয়াও তাক মিক্সিত দি খোৱা নাই আচলতে তেনেকৈ খুৱাব নালাগে বুলি একো মিক্সিত দি তেতিয়া সিহঁতে কি হয় গিলিবৰ কাৰণে পটককৈ গিলিব পাৰে ন তো সেইটো কাৰণে মিক্সিত দিলে সিহঁতে গিলাৰ হেৰিটো মানে নাজানে কেনেকৈ গিলিব লাগে সেইটো নাজানে আৰু এইবিলাক বস্তু লাগে ইয়াত দেখিছে নহয় এইবিলাক বস্তু লাগে তাক হাই কৈ দিয়া হাই তাৰ অকণমান টোপনি লাগিছে গা ধুৱালোঁ যিহেতু আৰু কেতিয়াবা তাক মই খুৱাই দিওঁ মানে টোপনি যাই দিওঁ তো এতিয়া টাইমটো চাওঁ যদি টাইম হৈছে ভাত খুৱাবৰ কাৰণে খুৱাই দিওঁ তাক খুৱাই বুৱাই আজৰি হ'লোঁ সি অলপ পিছত শুব আৰু তাক কি হয় আমি যেতিয়া ভাত খাওঁ তাৰপিছত তাক টোপনি নিয়াওঁ নহ'লে বা কেতিয়াবা তাক টোপনি নিয়াই পেলাই ভাত খাওঁ
সি যদি অলপ সোনকালে শুই দিয়ে তেতিয়া মই ভাত খোৱাৰ পিছত সি আৰু নুশুই, কাৰণ তাৰ টোপনিটো হৈ যায়। তো সেইকাৰণে অকণমান টাইম ৰাখোঁ আৰু তাক। কেতিয়াবাতো বেছি টোপনি লাগিলে সেইটোতো আৰু বেলেগ কথা, সেইটো তাক তেনেকৈ শুৱাই দিওঁ বেছি আমনি কৰি থাকিলে। কিন্তু আমাৰ যিহেতু এতিয়া ভাত খোৱা সময় হৈছেই, 1:30 বাজিল। তো আৰু অলপ পিছতে আমি ভাতো খাম একেবাৰে, আৰু বাচন চাচন ধুই তাকো টোপনি নিয়াম আৰু ময়ো শুম। তেনেকৈ সময়বিলাক মিলাবই লাগিব দিয়কচোন, উপায় নাই। তাৰ আৰু দুপৰীয়াৰ অৱশ্যে আজি একেবাৰে চিম্পল নিৰামিষ, মই বনোৱা নাই, সেইকাৰণে মই দেখুওৱা নাই মানে কি মায়ে বনাই আছে। সেইখিনি সময়তে মই ইয়াৰে কিবা কিবি কামখিনি কৰিলোঁ, গা চা ধোৱাই হওক বা তাক খোৱাখিনিয়ে কৰিলোঁ। আৰু দুপৰীয়া বেছিভাগ মায়ে বনায়, কেতিয়াবা যদি মা নাথাকে তেতিয়া মই বনাওঁ। মায়ে বনালে মই অকণমান যোগাৰ পাতি কৰি দিলোঁ, ভাজি চাজি এইবিলাক কাটি কুটি ৰেডি কৰি দিছোঁ। দালি বনাইছে, মিক্স দালি এখন, তাৰপিছতে ভাজি বনালে আৰু তিতা ভাজিছে কিবা, আৰু তিয়হৰ কিবা চালাড কৰিছে আৰু মায়ে। তো সেনেকৈ খাম আৰু চিম্পলকৈ। তাৰপিছত এইখিনি কৰি আৰু খাই বৈ উঠি বাচন চাচন ধুই অলপমান শুম, ইয়াকো খুৱাই ল'ম। তো তেনেকেই আৰু সিও ভালকেই খালে খিচাৰি। কেতিয়াবা কণীও দিওঁ, কণী খোৱাও ষ্টাৰ্ট কৰিছোঁ মানে কি 6 মাহ কমপ্লিট হোৱাৰ পিছত তাক যিহেতু বেলেগ খোৱা গৈছেই, তো সেইকাৰণে কণী কুহুমটো দিওঁ। আগতে অলপ দিছিলোঁ, এতিয়া কুহুম এটাই দিওঁ, লোকেল কণী কুহুম, যিহেতু অকণমানেই থাকে। ঘৰৰে মুৰ্গী আছে, তো কণী পাৰি আছে, চ' তাক সদায় নিদিওঁ কণী, সপ্তাহত হয়তো 2 দিন তেনেকৈ দিয়া যায় আৰু। গৰমো বেছি, ইমান কণী খোৱাও ভাল নহয়, চ' তেনেকৈ চাই চিতি। তো সেয়ে আমি নহ'লে অলপ সেইখিনি খাই বৈ লওঁ দুপৰীয়াৰ সাজটো, তাৰপিছত লগ পাম আপোনালোকক। অৱশ্যে আৰু এটা কথা কৈ লওঁ, মোক ভিডিঅ' নিদিয়াৰ কাৰণ মই ক'বই পাহৰি আছিলোঁ। আচলতে সময়টো কেনেকৈ যায় গমেই নাপাওঁ, টিকলুৰ লগত লাগি থাকোঁতে। ভিডিঅ' আচলতে মই বহুত দিনে ভিডিঅ' দিব পৰা নাই, দিম বুলি ভাবি আছোঁ, কিন্তু মই দিয়া হোৱা নাই। মাজতে টিকলুৰ কি হ'ল, টিকলুৰ মাজত অন্নপ্ৰসন্ন গ'ল, সেইবিলাকো একো ভিডিঅ' দিয়া নহ'ল। মই দিম বুলি ভাবিছিলোঁ যদিও, আৰু অন্নপ্ৰসন্ন বহুত দৌৰাদৌৰিকৈ কৰিব লগা হ'ল। মামাহঁতৰ ঘৰতে কৰিলোঁগৈ, তেনেকৈ দৌৰাদৌৰি আৰু। আচলতে তাতো দিব লগা হ'ল, ইয়াতে ভালকৈ পাতিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল, সময় নহ'ল, বা তেনেকৈ পৰিৱেশো নহ'ল। পৰিৱেশ এটা কাৰণেই নহ'ল যে মোৰ শাহুমাৰ একচুৱেলি কিবা এটা অপাৰেশ্যন হৈ গ'ল, কিবা এটা বেমাৰৰে অপাৰেশ্যন এটা হৈ গ'ল। তো অপাৰেশ্যনৰ কাৰণে মায়ে বাইদেউহঁতৰ তাতে থাকিল গুৱাহাটীত, তাতেই চেকআপ কৰা এইবিলাক, এতিয়াও চেকআপ চলি আছে মাৰ, 2-3 মাহৰ মূৰে যায়েই। তো তেনেকুৱা আৰু তেনে পৰিৱেশ এটাত এনেকুৱা উৎসৱ, তেনেকুৱা এটা ফূৰ্তিৰ এটা একো কৰিব মন নাযায়। তো তেনেকৈ দৌৰাদৌৰিকৈ ক'লে যে, ইয়াৰ পৰাই মাহঁতে ক'লে, শাহুমাহঁতে ক'লে যে তাতেই পাতে দিয়া, কাৰণ যিহেতু ময়ো ঘৰত নাই, মামাহঁতৰ ঘৰতে লৈ যোৱা। তো তেনেকৈ মাও আহিছিল, মা অহাৰ পিছতে মই তাতেই গ'লোঁ মামাহঁতৰ ঘৰত, তাতেই দৌৰি কিবাকৈ সৰু সুৰাকৈ নিয়ম কৰি আমাৰ ঘৰৰ মানুহখিনি সেনেকৈ মাতি তেনেকৈ কৰি দিলোঁ আৰু, কিবাকৈ যিহেতু কৰিব লাগে 7 মাহত, তেনেকৈ কৰি দিলোঁ আৰু। সেয়ে আৰু ভিডিঅ' নিদিয়াৰ আচলতে কাৰণ বহুত কিবা কিবি। হেল্ল', আচলতে গধূলি হ'ল, মানে 6টাই বাজিল। দুপৰীয়া ভাত পানী খাই ময়ো শুলোঁ, ইয়াকো খুৱাই ল'লোঁ, আৰু উঠি তাক মুখ হাত ধুৱাই দিলোঁ। অকণমান খুৰীহঁতৰ ফালে লৈ গ'লোঁ তাক, তাৰ গধূলি সদায় আইতাকে সেইফালে ফুৰাব লৈ যায়, তো সেইকাৰণে অভ্যাসেই হৈ গৈছে। আইতাকে নহ'লেও মানে মই অকণমান লৈ যাব লগা হয়। মা ক'ৰবাত গৈছিল নাম এখনত, তো ময়ে তাক অকণমান ফুৰাই লৈ আহিলোঁ। আহি আৰু সেইখিনি ঘৰ চোতালৰ কাম, ঘৰ চোতাল সৰা এইবিলাক কামখিনি কৰি এতিয়া আছোঁ এনেই। আৰু তাক উঠি তাক মুখ হাত ধুৱাই মই খোৱালোঁ আম। তাক মই কি হয়, এবিধ ফল খুৱাওৱে, কেতিয়াবা 11টামানত খুৱাওঁ দুপৰীয়া, তেনেকুৱা। আৰু কেতিয়াবা গধূলি শুই উঠি এনেকৈ খুৱাই দিওঁ, আপেল হওক, আম হওক, আঙুৰ খুৱাই দিওঁ। আঙুৰটো ধৰক বাকলিটো গুচাই টুকুৰা কৰি দিওঁ, সি নিজে হাতত লৈ এনেকৈও খাই থাকে। তো তেনেকুৱা মুঠতে কিবা এবিধ ফল খুৱাই দিওঁ আৰু এদিনত। তো
তো সেয়াই এতিয়া 6টা বাজিলতো আৰু ইফালে এতিয়া মই গধূলি চাকি তাকি দিব হ'ব অলপমান গধূলি হ'লে চাকি তাকি দি ইয়াক 7টা বা কেতিয়াবা 6:30 মানত দুপৰীয়াৰ যদি সি খানাটো ইমান ভালকৈ নাখায় তেতিয়া মই তাক 6:30 মানতে খুৱাই দিওঁ কিবা এটা খুৱাওঁ মানে কি খাওঁ যিহেতু ৰাতিপুৱা অ'টছ খুৱাইছোঁ কেতিয়াবা অ'টছে খুৱাই দিওঁ গধূলিও কিন্তু আজি চুজি খুৱাম নহ'লে বা কিবা উহা চাউলৰ পিঠাগুড়ি তেনেকৈ কিবা এটা খুৱাই দিম আৰু গধূলি যদি কেতিয়াবা সোনকালে খোৱা তেতিয়াহ'লে ৰাতি মই তাক কিবা এটা খুৱাই দিওঁ তো আজি যিহেতু দুপৰীয়া খাইছে সি ভালকৈ আৰু এতিয়া যিটো আম খোৱালোঁ অলপ তো সেইকাৰণে মই 6:30 পৰা 7টাৰ ভিতৰত তাক মই গধূলি খাদ্য কিবা এটা খুৱাই দিম তো আৰু দেখুৱাই গৈ থাকিম সি অকণমান ফুৰিব ওলাই গৈছে খুৰাকে তাক লৈ গৈছে মই এইখিনি কামখিনি কৰি ল'লোঁ খুৰাকে লৈ যাওঁতে অকণমান এনেই ফুৰাবলৈ গৈছে ৰাস্তাত তো সি আহিলে আৰু মই তাক দেখুৱাই আছোঁ বাৰু আৰু এইফালে মই বনাই আছোঁ চুজি গধূলি চাহৰ লগত খাবৰ বাবে মই চুজি বনাই আছোঁ বৰ্তমান হেল্ল' এভৰিৱান কালি আৰু ভিডিঅ'টো মই সম্পূৰ্ণ কৰা নহ'ল ভাবিলোঁ নেক্সট দিনা মানে আজিয়ে ভিডিঅ'টো কমপ্লিট কৰি দিম মানে শেষ কৰিম ভিডিঅ'টো অৱশ্যে এতিয়া 11টাই বাজি গ'ল আৰু আজি মোৰ কামখিনি কৰোঁতে অলপমান দেৰি হৈ গ'ল মানে ইয়াক ৰাখা মানুহ নাছিল মানে মাও অলপ ওলাই গৈছিল কিবা কামত তো তেনেকৈ অকণমান খুৰাকৰ লগতে পঠাই দিলোঁ আৰু তাৰপিছত আকৌ চাহলো যিখিনি কাম আছিল কৰি ল'লোঁ আৰু লাহেকৈ আৰু এতিয়া দুপৰীয়াৰ ভাত বনাব হ'বই তো সেই আৰু টিকলো বৰ্তমান খুৱাই থৈছোঁ এতিয়া সি ব্ৰেকফাষ্ট কৰিলে 9:40 মানতে সি ব্ৰেকফাষ্ট কৰিলে তো কৰি 10:30 মানত সি কৈছে নখ কাটিব লগা আছিল তাৰ সেইটো যে বিৰাট ডাঙৰ কামৰ কাৰণে তাৰ নখ কাটা মানে আৰু এইটো আমি যাওঁতেহে সেইটো কাম কৰিব পাৰি সেইটোতো জানেই সকলোৱে তো সেয়ে তাৰ নখ চখ কাটি দিছোঁ আৰু এতিয়া সি শুই আছে শুবহি বাৰু অলপ টাইম যিহেতু ৰাতিপুৱা খোৱাই নাই ৰাতিপুৱা 7টাতে উঠিছেহি তো সি অলপ খোৱাক মই দুপৰীয়াৰ সাজৰ অলপ কৰোঁ কি বনাওঁ কি নবনাওঁ ভাবি আছোঁ তো সেয়াই তেতিয়াহ'লে আজি ভিডিঅ'টো কমপ্লিট কৰিম বাৰু শেষ কৰিম আৰু বলক নহ'লে চাই থাকোঁ ভিডিঅ'টো আমাৰ টিকলু গা পা ধুই আজৰি হাই কৈ দিয়া গা পা ধুই আজৰি আৰু এতিয়া সি দুপৰীয়াৰ খাদ্য খাব ৰেডি কৰিয়ে থৈ দিছোঁ আজিও খিচিৰি আছে আজি পালেং শাকো দিছোঁ খিচিৰিত পালেং শাকো দিওঁ মই মাজে মাজে আৰু কণী আছে তাক কণী দিম লোকেল কণী এটা নথব এতিয়া হাই কৈ দিয়া হাই তাত কৈ দিয়া তাত বাই ভাবিছে সি মায়ে কি কৰি আছে এইবোৰ তাত বাই বাই দি দিয়া তাত বাই বাই তো মই খুৱাই লওঁ আৰু আমাৰ দুপৰীয়াৰ ভাতো ৰেডি হৈছেই ইয়াক খুৱাওঁতেতো অকণমান টাইম লাগিবই চ' ইয়াক খুৱাই লওঁ আৰু ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ যিহেতু আৰু ভিডিঅ'টো কি দেখাম আৰু কালিৰ পৰা ভিডিঅ' কৰি আছোঁ শেষ কৰিব পৰা নাই চ' ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ' দিবৰ চেষ্টা কৰিম বাৰু আৰু বাকী মাক দেখুওৱা নহ'ল মায়ে এতিয়া নাই এইফালে ওলাই গৈছে খুৰীহঁতৰ ফালে নেক্সট ভিডিঅ'ত মই মাক দেখুৱাম হাই কৈ দিয়া হাই 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 সি বহুত খেলা ধূলা কৰিলে এতিয়া তাৰ ভোক লাগিছে অৱশ্যে তাক খুৱাব লাগিল চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু এতিয়াও যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই তো বাই 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 এইফালে সেইফালে নাই সেইফালে ব্যস্ত কিবা এটা দেখা পাইছে সেইটো ল'ব চ' বাই বাই